বহুত দিনৰ মূৰত আপোনালোকৰ মানে ইউটিউব চেনেলত ভৰি দিছোঁ মানে মজা ভিডিঅ' এটা লৈ আনিছোঁ আপোনালোকৰ কাৰণে। তো ভিডিঅ'টো শেষলৈ চাব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক। বহুতে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু মজা মজা ভিডিঅ' আনি থাকিম, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু আমি বাৰু বঢ়িয়া এটা মানে ফিলিং এখন আহিছে চিনেমাখন, সেই চিনেমাখন মই দেখাম এতিয়া আপোনালোকক বঢ়িয়াকৈ। তো আপোনালোকে সকলে নাকাটাকৈ চাই যাওক, মজা লাগিব মানে বঢ়িয়া লাগিব। তো আপোনালোকে চাওক দোস্ত আৰু চাই থাকক আৰু। আহা মাহৰ 13 তাৰিখে ভিডিঅ'টো বনাইছিলোঁ মই, আকৌ এইটো মাহৰ 14 তাৰিখে ভিডিঅ'টো দিয়া গ'ল। আপোনালোকে বেয়া নাপাব, একমাহ দেৰি হ'ল, তো কিবা এটা প্ৰব্লেমৰ কাৰণে। তো চাই যাই থাকক। चली दे आनी बता दे, हम लोग नहीं Sinja se sunjuju jumala itu bala ho. मियानी गेलेकang serimamu. Engkau mampu gay thoma? Ini asal maaf ya. Aduh, aduh. निश्चय बिया कावला बखाली मसाई चिकराउनी ঘৰৰ এই যাত্ৰাত আপোনালোকে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে যি সহায় আগবঢ়ালে তাৰ বাবে আমি চিৰকৃতজ্ঞ। সম্প্ৰতি চেমঘৰক আপোনাসৱৰ মাজলৈ আগবঢ়াই দিবলৈ সাজু হৈছো। অহা 23 ছেপ্টেম্বৰৰ পৰা অৰ্থাৎ শুক্ৰবাৰৰ পৰা সন্ধিয়া 7:25 PVR চিটি চেণ্টাৰ গুৱাহাটীত আপোনাসৱলৈ আমাৰ ছবি চেমঘৰক আগ্ৰহেৰে আগবঢ়াম। আপোনাসৱৰ ব্যস্ততাপূৰ্ণ সময়ৰ পৰা এইখিনি সময় আমাক দিব বুলি আন্তৰিকতাৰে বাট চাম। আহিব, মই নিজেও প্ৰতিটো দৰ্শনীতে উপস্থিত থাকিম। যেতিয়ালৈকে আপোনালোকে আশীৰ্বাদ কৰি থাকে, চেমঘৰক আপোনালোকৰ মাজত লৈ ৰাখিম। আপোনাসৱৰ মতামত পৰামৰ্শ গ্ৰহণ কৰাৰ প্ৰয়াস কৰিম। আপোনাসৱৰ স্নেহ ভৰা আশীষেই আমাৰ যাত্ৰাৰ অমল শক্তি, তুলনাবিহীন মূলধন। আহিব দেই। নমস্কাৰ। ছবিখনত এটা মানে খুব কষ্ট কৰি তাই অভিনয় কৰিছে বা কষ্ট কৰি ষ্টাডি কৰিছে বেলেগ এটা লেংগুৱেজ অসমত হয় ডিমাচা লেংগুৱেজত অভিনয় কৰাটো বা বেলেগ লেংগুৱেজত এজন অভিনেতা অভিনেত্ৰীৰ কাৰণে খুব কঠিন কাম। খুব সূক্ষ্ম কথাত গুৰুত্ব দি সুন্দৰ কাম কৰিছে আৰু মই খুব এনজয় কৰিছো। আৰু যিসকলে চাইছে চোৱা নাই তেওঁলোকে আহক চেমঘৰ চাওক। খুব সুন্দৰ তাৰ ট্ৰিটমেণ্ট বা ষ্টৰি যিটো হয় আৰু অসমৰ যে ৰিম'ট এৰিয়াত এনেকুৱাও যে বসবাস
এইটো যে ওলাই দিছে এটা লেভেললৈকে এইটো সঁচাকৈ খুব মানে প্ৰশংসনীয় এক নম্বৰ কথা আছে এটা কথা যে কষ্টৰ ফল বোলে মিঠা হয় এই ছবিখনত আইনীকে ধৰি আইনী প্ৰমুখে যিসকলে কাম কৰিছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে প্ৰত্যেকটো হেৰিতে সেইটো খুব খুব সুন্দৰকৈ হৃদয়েৰে অনুভৱ কৰিব পাৰিছোঁ চিন্তা এই ছবিখন কৰা চিন্তাটো প্ৰথম কথা এটা ডাঙৰ ফিল্ম আৰু এই চিন্তাটো ইমান সুন্দৰ ওপৰত তুলি ধৰাটো সুন্দৰ অভিনয় সুন্দৰ কালাৰ মেচিং কেমেৰা ৱণ্ডাৰফুল খুব ভাল লাগিল এটা নজনা কথা যেন আমি গম পালোঁ চেম্পৰৰ বিষয়ে আচলতে কোনো ইমানকৈ হয়তো জনা নাছিল আইনীৰ পৰা ভৱিষ্যতলৈ আৰু বেছি আশা কৰিব পাৰি এটা জনগোষ্ঠীৰ নীতি নিয়ম তাক আধাৰ হিচাপে লোৱা হৈছে আৰু তাৰ প্ৰতিফলন তাৰ ফলাফল তাক প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰা হৈছে খুব ধুনীয়া ছবি আৰু এই ছবিখন আইমী বৰুৱাই কষ্ট কৰি কৰিছে আৰু মই ভাবোঁ অসমৰ প্ৰতিজন মানুহে এই ছবিখন চোৱা উচিত সাংঘাতিক ভাল কৰিছে কৈছোঁ প্ৰথম ডাইৰেকশ্যন কৰিছে আৰু একদম নিস্বাৰ্থভাৱে ইমান সাৱলীল গতিত মানে কৰিছে গোটেই কামখিনি ক'তো জড়তা নেদেখিলোঁ খুব ভাল লাগিছে এক্টিং ডাইৰেকশ্যন গোটেই গোটেই প্ৰডাকশ্যনটোৱে নিখুঁত হৈছে আৰু মই এইটো এটা কৈছোঁ ভৱিষ্যতে আইমীৰ পৰা আৰু ভাল প্ৰডাকশ্যন বিচাৰি আছে খুব ভাল লাগিছে আচলতে মোৰ যিদৰে দুটা সন্তান শ্যামখৰ মোৰ তৃতীয় সন্তান আজি সন্তানটোক ৰাইজৰ আগলৈ আগুৱাই দিওঁতে ৰাইজে যিখিনি উৎসাহ দিছে মোৰ জ্যেষ্ঠসকল আজি এনেধৰণে আহি সাংবাদিকসকল এডিটৰ পেপাৰ মেগাজিনৰ চেনেলৰ শ্যামখনক লৈ যিটো চিন্তা বিউটিফুল ডাইৰেকশ্যন আৰু এক্টিংটোতো তেওঁৰ উত্তৰণ ঘটিছে আজি কিমান বছৰৰ পৰা ধুনীয়াকৈ অভিনয় কৰি আহিছে আৰু মনৰ পৰা কৰিছে আৰু ধুনীয়া হৈছে গতিকে তেওঁক ক'বলগীয়া মোৰ একোৱে এটা খুব ভাল লাগিছে শ্যামখৰ ডিমাচা ভাষাত নিৰ্মিত প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই এই চিনেমাৰ যোগেদি অভিনয় কৰাৰ সময়ত প্ৰথম পৰিচালকৰ ৰূপতো দেখা দিয়ে শ্যামখৰ সঁচাকৈ প্ৰশংসা কৰি নোৱাৰে আৰু শ্যামখৰ আইমী বাৰ এক অনবদ্য আৱিষ্কাৰ শ্যামখৰ চাই বহুত ভাল পালোঁ একচুৱেলি ক'ব গ'লে বিৰাট গভীৰ হয় চিনেমাখন ইটছ এ ভেৰি ডিপ মুভি খুবেই ভাল লাগিলে ফাৰ্ষ্ট টাইম এনেকুৱা চিনেমা চাইছোঁ খুবেই টান কাম এটা আছিলে আৰু এই ইমান টান কামটো ইমান ধুনীয়াকৈ সফল কৰি উঠিছে সেইটোৱে বৰ ধুনীয়া লাগিছে আৰু সেইকাৰণে ভাল লাগিছে খুব চাওক প্ৰত্যেক দৰ্শকে প্ৰত্যেক অসমৰ নহয় গোটেই নৰ্থ ইষ্টৰ মানুহে এইখন ছবি চোৱাটো দৰকাৰ বহুত এখন ধুনীয়া মুভি একদম অন্তৰ চুই যোৱা মুভি এখন বনালে বৌয়ে বহুত ভাল বনালে ভাল লাগিছে আইমী মেমৰ ৰোলটো বেছি ভাল লাগিলে I'll do my best and I hope that good things happen. But the kind of stuff that's happening, the opportunities that I've been blessed with, the acclaim, the love of the people, it's overwhelming. So it's almost every day that I wake up with overwhelming sense of gratitude. I can that I've got to explore and put out there, and I hope to continue in the same vein. বহুত ভাল লাগিলে মানে প্ৰথমবাৰৰ কাৰণে অসমীয়া ছাবটাইটেল দিয়া চিনেমা চালোঁ আৰু চিনেমাখনৰ যি চাউণ্ড মানে একদম মানে নেচাৰৰ মাজত সোমাই যোৱা যেন পায় মোৰ মানে খুব ভাল লাগিলে सर इन दिनों श्यामखोर का रिएक्शन कैसा है Stamford in the last 3 days was awesome and completely houseful. So audience reaction is fantastic. They are just enjoying the movie with the one of the class type movie.
বহুত ভাল লাগিছে। আইনী বৰুৱা ডাঙৰীৰ প্ৰথম মানে পৰিচালনাত এখন ছবি খুব ভাল লাগিছে চাই। কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে চাই। আইনী বৰুৱাৰ এক্টিং বহুত ভাল লাগিছে, ভাল লাগিলে আৰু চাই। শ্যামখন চাই কেনেকুৱা পালে? Unbelievable. It's rock, mind-blowing, fabulous. Nothing to say more than that. বহুত ভাল লাগিছে আৰু সবতকে বহুত বেছি ভাল লাগিছে মানে ভাবে ইমানেই ভাল লাগিছে যে আমি সঁচাকৈ মানে আইনী বৰুৱা বক লৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। আকৌ জলদি ফিল্মখন চাব যাওক আৰু ভাল পাবি বুলি মই আশা কৰোঁ আৰু বহুত ভাল লাগিছে। আপোনালোকেও চাওক আশা কৰিলোঁ। আৰু কিবা এটা কথা শুনক, মোৰ কথাই শুনক, কিবা এটা ক'ম শুনক। তো ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰি জনাওক আৰু যিমান পাৰে কমেণ্ট কৰক। আৰু মই ডাইৰেক্ট ইমান কষ্ট কৰি ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ'টো ভাল পালে বুলি আশা কৰিলোঁ। আৰু এনেকৈ ভিডিঅ' আনি থাকিম, আশীৰ্বাদ দিবা আৰু ছাবস্ক্ৰাইব কৰক। আৰু নেক্সট মই কিবা এটা কথা ক'ম বাটত, তো যাওক শুনক। ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰক। আৰু কৰা নাই জলদি কৈ দিয়ক আৰু মানে আশীৰ্বাদ দিব আৰু এনেকৈ জানো আনি থাকিব পাৰোঁ। আজিলৈ বাই, জয় অসম।